হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল সকলোৰে। পুনৰবাৰ মই ইখানি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইখানি লাইফষ্টাইলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি কোনো ধৰণৰ ব্লগ নহয়, আজি মই এটা ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। এই ধুনীয়া সৰু সৰু বগা মাছখিনি মই কিহৰ লগত কেনেকৈ বনাওঁ তাকে আপোনালোকক অকণমান দেখাম, গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকক। মই কেনেকৈ কিহৰ লগত বনাওঁ এই ধুনীয়া ধুনীয়া মাছখিনি, গতিকে অলপো স্কিপ নকৰিব, নহ'লে গম নাপাব। শেষলৈকে ভিডিঅ'টো চাই থাকক। এইফালে মই ৰেডি কৰি লৈছোঁ যিখিনি বস্তু মোৰ প্ৰয়োজন হ'ব, সেই বস্তুখিনি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। যিহেতুকে ৰেডি কৰি ল'লে ভাল হয়। আৰু আজি যিখন মই মাছৰ আঞ্জা বনাম তাৰ কাৰণে লাগিব সৰিয়হ, বিলাহী, পিঁয়াজ, আদা নহৰু, জিৰা, ধনিয়া, গৰম মছলা, তিনিবিধেই মছলা লৈছোঁ, কেঁচা জলকীয়া লাগিব। গতিকে সকলোখিনি মই ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এইফালে আছে জালুকৰ গুড়ি অকণমান, আৰু এইফালে আছে লং, ইলাইচি, তেজপাত, আৰু এইফালে আদা নহৰু ধুনীয়াকৈ বাছি লৈ ধুই লৈছোঁ। আৰু এইফালে বিলাহী দুটা লৈছোঁ, বেছি নাই লোৱা, বিলাহী দুটাই লৈছোঁ। আৰু এয়া সৰিয়হ মই তিয়াই ৰাখিছিলোঁ অলপ আগত, তেতিয়া ধুনীয়াকৈ কোমলে আৰু ধুনীয়াকৈ পিচ খাই যায়। এইফালে লৈছোঁ মছলা, ছানৰাইজৰ ধনিয়া, জিৰা আৰু গৰম মছলা, তিনিবিধেই দিম। এইফালে পিঁয়াজ লৈছোঁ সৰহকৈ, 4টা লৈছোঁ, আৰু কেঁচা জলকীয়া লৈছোঁ। এইখিনিয়ে বস্তু মোৰ আজি প্ৰয়োজন হ'ব। যিহেতুকে এইখিনি বৰিয়লা মাছ হয়, মই বনাম আজি বৰিয়লা মাছৰ সৰিয়হৰ লগত জ্বলা দিয়া জোল। খাই খুব বেছি ভাল লাগে, গতিকে মই আপোনালোকক বনাই দেখাম, চাই থাকক শেষলৈকে মই কেনেকৈ বনাওঁ। এইফালে চাওক, মই মাছখিনি ধুনীয়াকৈ নিমখ হালধি সানি লৈছোঁ ফ্ৰাই কৰিবৰ কাৰণে। এইফালে এতিয়া মই গেছত পেনখন বহাই দিলোঁ মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে। এতিয়া কেৰাহীখন অলপ গৰম হ'বলৈ দিছোঁ, তাৰপিছতে তেল দিম আৰু মাছ ফ্ৰাই কৰিম। পেনখন গৰম হৈ গৈছে আৰু এতিয়া তেল দি দিছোঁ। তেলখিনি গৰম হোৱালৈকে ৰ'ব লাগিব, তাৰপিছতে আৰু মাছখিনি ফ্ৰাই কৰিম। তেল অলপ সৰহকৈ দিছোঁ, সৰু মাছ হয় গতিকে লাগি ধৰিব, সেইকাৰণে তেল অলপ সৰহকৈ দিলে ভাল। আৰু এই ডাঙৰ মাছজনী দি লৈছোঁ। এইজনী কিন্তু আমাৰ পুখুৰী হয়, মানুহজনে বৰশীত ধৰিছিলে, এইখিনি কিনা হয় বাৰু। বৰিয়লা মাছ খাই মই খুব ভাল পাওঁ, আৰু বৰিয়লা মাছৰ সোৱাদটোৱে বহুত বেলেগ। সৰিয়হৰ লগত জলকীয়া দি জোলখন খাই বহুত ভাল লাগে। যিসকলে খাই পাইছে তেওঁলোকেতো গম পাইছেই কিমান ভাল লাগে, আৰু যিসকলে নাই খোৱা এনেকৈ বনাই খাই চাব, তেতিয়া গম পাব বহুত বেছি ভাল লাগে। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া সৰিয়হখিনি মিক্সিত পিচি লওঁ মাছৰ জোলত দিবৰ কাৰণে। বিলাহীখিনিও সৰু সৰুকৈ কাটি মিক্সিত মই পিচি ল'লোঁ। এইফালে এইখিনি জুচ হৈ গ'ল, বিলাহী চচ। আৰু এইফালে মই পিঁয়াজখিনিও কাটি ল'লোঁ, জলকীয়াখিনিও কাটি ল'লোঁ, আদা নহৰু পিচি ল'লোঁ। এতিয়া আৰু বনাব লাগে ধুনীয়াকৈ। মই সকলোখিনি ৰেডি কৰি লৈছোঁ। বনোৱাৰ আগত এনেকৈ মই ৰেডি কৰি লৈ বেছি ভাল পাওঁ, বনাবলৈ মই যিখিনি তেলত মই মাছ ফ্ৰাই কৰিছিলোঁ সেইখিনি তেলতে মই এতিয়া বনাম। প্ৰথমে মই পিঁয়াজখিনি দিছোঁ, আৰু এই পিঁয়াজখিনি অলপ ভালদৰে ভাজি ল'ম লৰাই। ইয়াতে এতিয়া মই এড কৰিম আদা নহৰু যিখিনি বটি থৈছিলোঁ তাৰ এড কৰি দিছোঁ, আৰু এইখিনি দি পিনি আকৌ এবাৰ ভালদৰে লৰাই ল'ম, আৰু গোটেইখিনি ব্ৰাউন কালাৰ হোৱালৈকে অলপ সময় ভাজি ৰাখিম। এতিয়া দিছোঁ বিলাহী চচখিনি মই যিখিনি মিক্সিত পিচি লৈছিলোঁ, আৰু এইখিনি দিও আকৌ এবাৰ ভালদৰে লৰাই থাকিব লাগিব ধুনীয়াকৈ গোটেইখিনি মিক্স হোৱাকৈ। আৰু চাওকচোন কি ধুনীয়া এটা কালাৰ আহিছে, খাবলৈ খুব বেছি সোৱাদ হ'ব। এতিয়া এড কৰিম মছলাত মই এতিয়া প্ৰথমে দিছোঁ ধনিয়া পাউডাৰ অলপমান, তাৰপিছত দিছোঁ জিৰা পাউডাৰ। মছলাই আৰু অলপমান সোৱাদটো বঢ়াব, গতিকে মই 3বিধে দিছোঁ। তাৰপিছতে দিছোঁ গৰম মছলা, আৰু এই মছলাখিনি দি আকৌ এবাৰ ভালদৰে লৰাই ল'ম, গোটেই বস্তুখিনি মিক্স হোৱাকৈ। মছলা, পিঁয়াজ, আদা নহৰু সকলোখিনি ধুনীয়াকৈ
লৰাই লৈছোঁ। এতিয়া মই ইয়াত এড কৰিছোঁ সৰিয়হখিনি, যিখিনি মই পিচি লৈছিলোঁ এইখিনি এড কৰি দিছোঁ আৰু এইখিনি দি ভালদৰে আকৌ এবাৰ লৰাই ল'ম, গোটেই বস্তুখিনি যাতে মিক্স হৈ যায়, মছলাখিনিও যাতে সৰিয়হখিনিৰ লগত ধুনীয়াকৈ মিক্স হৈ যায়, তেনেকৈ আকৌ এবাৰ ভালদৰে লৰাই ল'ম অলপ সময়। এয়া চাওক মই গোটেইখিনি দি দিছোঁ যিমানখিনি পিচিছিলোঁ আৰু এতিয়া ভালদৰে গোটেইখিনি মিক্স হোৱাকৈ এনেকৈ লৰাই লৈছোঁ। আঞ্জাখনত দিবৰ কাৰণে মই এটা ষ্টভত গৰম পানী পাতি থৈছিলোঁ, মানে মই ঠাণ্ডা পানী নিদিওঁ, গৰম পানী দিম, গতিকে গৰম পানীখিনি মই কৰি ৰাখিছিলোঁ। আৰু এতিয়া যিহেতু এইখিনি হৈ গৈছে গ্ৰেভিখিনি, আৰু ইয়াতে মই ঢালি দিছোঁ গৰম পানী, আৰু চাওকচোন কি ধুনীয়া এটা সুন্দৰ কালাৰ হৈছে নহয়নে বাৰু? দেখিলেই লোভনীয়, খাবলৈ সঁচাকৈ বহুত বেছি ভাল লাগে। মই এনেকুৱা নাই, বনাই খাই চাব তেতিয়া গম পাব। পানী দিয়াৰ পিছত ভালকৈ আকৌ এবাৰ লৰাই লৈছোঁ, তাৰ পাছতে মই ঢাকন মাৰি দিম উতলিবৰ কাৰণে। এয়া মই ঢাকন মাৰি দিছোঁ। এতিয়া মই ঢাকনখন উদঙাই চাইছোঁ আৰু চাওকচোন কি ধুনীয়াকৈ উতলি আছে, প্ৰায় হওঁ হওঁ হৈছে। আৰু এতিয়া মই ইয়াতে এড কৰি দিছোঁ জালুকৰ গুড়াকণ। মই একেবাৰে শেষতহে জালুকৰ গুড়িখিনি এড কৰিছোঁ, ফ্লেভাৰটো ভাল হ'ব, জালুকে বৰ ধুনীয়া এটা ফ্লেভাৰ আনে, সেইকাৰণে অকণমান মই এড কৰি দিছোঁ, আপোনালোকেও দিব পাৰে। আৰু প্ৰায় হৈছেগৈ, আৰু চাওকচোন কালাৰটো কি ধুনীয়া সুন্দৰ হৈছে নহয়নে বাৰু? আৰু এতিয়া একেবাৰে শেষত মই এড কৰিছোঁ জলকীয়াখিনি, কেঁচা জলকীয়া, যিহেতুকে মই ভাজিত দি নিদিলোঁ, কাৰণ কেঁচা জলকীয়াৰ যিটো গোন্ধ ভাজি দিলে সেইটো গোন্ধ নাথাকে। যিহেতুকে জোলখন জ্বলা সৰিয়হৰ সৰু মাছৰ জোল, জলকীয়া দিয়া জোল হ'ব, গতিকে জলকীয়াৰ গোন্ধটো আহি থাকিব লাগিব, সেইকাৰণে মই একেবাৰে শেষত এড কৰিছোঁ। এইফালে মাছৰ আঞ্জাখিনি হৈ গৈছে, এতিয়া মই গেছটো অফ কৰি দিছোঁ। তাৰ পাছতে মই এইখিনি ভালকৈ এটা হটকেছত সুমুৱাই ৰাখিম, কাৰণ গৰমে গৰমে খাবলৈ বেছি টেষ্টি হয়। আপোনালোকেও বনাই খাই চাব এনেকৈ, সঁচাকৈ কৈছোঁ বহুত বেছি ভাল লাগে। আজিৰ ৰেচিপিটো মোৰ চাই যদি ভাল পালে আপোনালোকে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে।